যিহেতু প্ৰতিটো বছৰে আমি বাবা থানত ভোগৰ শৰাই আগবঢ়াওঁ, সেয়েহে গাঁৱৰ কিছুসংখ্যক মিলি এইবাৰ ওলালোঁ বাবা থানলৈ বুলি। কালি যিহেতু সোমবাৰ, সেইবাবে ভক্তৰ সমাগম যথেষ্ট হৈছিলে। আহিয়েই ভৰি হাত ধুই ধূপ চাকি জ্বলাই পূজাৰীৰ ওচৰত সেৱা ল'লোঁ। যিহেতু এতিয়া পিকনিকৰ বতৰ, সেইবাবে আমিও ভাবিলোঁ বাবা থানৰ কাষতে থকা নদীখনৰ পাৰতে আমি ভাত সাজ খায়ে যাওঁ। গৈ পাই চাহ একাপ খাই সকলোখিনি লাগি গ'ল খানাৰ আয়োজনত। খানা যিহেতু হৈ গ'ল, সেইবাবে সকলোখিনি বহি ল'লে পৰিপাটি কৰি খানা খাবলৈ বুলি। গাঁৱৰ মানুহখিনিৰ লগত এনেকৈ এসাঁজ খোৱা আমেজেই সুকীয়া। সকলোৱে খাই কৰি শৰাই দ্ৰব্য লৈ আমিও ঘৰমুৱা হ'লোঁ।